সব মারি দিছে আমার, সব এক করে দিছে, আমার একো নাই। আপোনালোকৰ জৰিয়তে আপোনালোকে সহায় কৰক, আমাক ভাত বনাই দিয়ক। বিশেষ আমাক চাউল নালাগে, দাইল নালাগে, আলু নালাগে, আমাক ভাত লাগে। চিধা কথা দাদাজনে কিমান কষ্ট পাইছে আপোনালোকে দেখিছে। এতিয়া আমি শিৱসাগৰ ডিষ্ট্ৰিক্টত সোমালো। এয়া চাওক, এতিয়াও ৰাস্তা মানে ডুবিয়ে আছে, গোটেই ৰাস্তা মানে এতিয়াও ডুবি আছে। চাওক কিমান পানী, এতিয়াও গোটেই ঘৰৰ মানুহৰ ঘৰ মানে এইবোৰ চব এতিয়াও ডুবি আছে। এই তিনিওখন আমাৰ ডেকাজনৰ গাড়ীয়ে আহি আছে। তাৰমানে গোটেই শিৱসাগৰ এতিয়াও ডুবি আছে। আমি শিৱসাগৰ মেইন টাউন পোৱাগৈ নাই, টাউনলৈ মানে বহুত দূৰ আছিলে। তথাপিতো আমি এইফালে সোমাই দিছোঁ। এই চাইডে মানে এতিয়াও গোটেই ৰাস্তা বুৰি আছে, গোটেই ৰাস্তা, মানুহৰ ঘৰ, পৰিৱেশটো দেখিলেই কিবা ভয় লগা। চাওক এইফালে গোটেই সাগৰ সদৃশ, এইফালে দেখাব, এইফালে গোটেই সাগৰ সদৃশ। চাওক ৰাস্তা এতিয়াও মানে গোটেই ৰাস্তা ডুবি আছে, মানুহৰ ঘৰ, সকলোখিনি আপোনালোকক দেখাই আছোঁ। একদম সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক। ইয়াত মানে প্ৰথম যেতিয়া পানী আহিছিলে, এই ৱালখন যে দেখিছে, এই ৱালখন ডুবি গৈছিলে বোলে। এই ৱালখন ডুবি গৈছিলে, এতিয়া মানে বহুত শুকালে। তাৰমানে কমকৈও আপোনাৰ ধৰি লওক 5 ফুটমান পানী এতিয়া শুকালে, ইমান পানী আহিছিলে। এতিয়া শিৱসাগৰ টাউনৰ ছাইডে কিমান পানী হ'ব লাগিব চিন্তা কৰিব। ৰাস্তা এতিয়া গোটেই ৰাস্তা ডুবি আছে। চাওক এইবোৰ ঘৰ এতিয়াও ডুবি আছে, এইবোৰ ঘৰ এতিয়াও দেখিছে গোটেই পানীৰ তলত, গোটেই পানীৰ তলত ঘৰ এইবোৰ। চাওক সম্পূৰ্ণ ভিডিঅ' দেখাই থাকিম আপোনালোকক, ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। আৰু লগতে ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব, যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। সাগৰৰ শব্দ এইবোৰ মানুহৰ ঘৰ এতিয়াও। এয়া পানী হোৱা অঞ্চলটো আমি এতিয়া পাইছোঁহি বৰ্তমান। এয়া দেখিছে, এই যে ৱালখনত দেখিছে চিনটো, এই তালৈকে মানে পানী আহিছিলে। এই ৱালখনত দেখিছে যে যিমানটো ওপৰলৈকে চিন আছে, মানে সিমানটো ওপৰলৈকে পানী আহিছিল। আৰু এইবোৰ চাহ গছ চব মানে ডুবি আছিলে। এতিয়া মানে কোন জেগাত নি আছে সেইটো আমি গমেই পোৱা নাই, কিন্তু মেইন পানী মানে গোটেই খেল ৰাস্তাত দেখিছে। ইয়াৰ যিবিলাক এই পোষ্টবিলাক, এই গোটেই পোষ্টবিলাক মানে ডুবি গৈছিলে। এই টিংখন দেখিছে, য'লৈকে চিন আছে মানে তালৈকে একদম পানী আহিছিলে ইয়াত। এইটোৱে হ'ল মানে একদম চবতকৈ মেইন উঠ অহা মেইন ধাৰটো দেখি আহিছিলে। আৰু সকলোখিনি আপোনালোকক দেখাই থাকিম, মাত্ৰ ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাই থাকিব। গাড়ী মানে একদম লাহে লাহে যাবলগীয়া হৈছে, গোটেই মানে ঘেল যে ৰাস্তাটো গোটেই স্লিপ মাৰিছে। চাওক পুৰা স্লিপ মাৰিছে, পকা ৰাস্তা, কিন্তু এই ফিল্ডখন একদম ফুটি চেচ হ'ল। বৰ্তমান এই জেগাকণ আমি পাওঁ হৈছোঁ আৰু 3 কিলোমিটাৰমান আছে।
এই তিনিখনেই বলেৰো আমাৰ বেকাজানৰ পৰা আহিছে এই ৰাইজক মানে সহায় কৰি এই ফিল্ডখন দেখিছে একদম ফিল্ডখনৰ মানে অৱস্থা দেখিছে ফিল্ড আৰু এই ফিল্ডখনৰ লগতে আপোনালোকক এটা বস্তু দেখাই দিছোঁ মই সেই ঘৰটো যে দেখিছে মই জুম কৰি দিছোঁ তাত মানে যিমানটো ওপৰলৈকে চিন আছে মানে সিমানটো ওপৰলৈকে পানী হৈছিলে এতিয়া আমি এয়া মানে বিতৰণ কৰিবলৈ লৈছোঁ আপোনালোকে লাইন পাতি দিব দেই আৰু মানে যিজনে পায় সেইজন আঁতৰি দিব এয়া এখন গাড়ী মানে আমি এতিয়া খালী কৰিবলৈ লৈছোঁ ইয়াত সাহায্য বিলাবলৈ হৈছে এয়া আমাৰ বেকাজানবাসী ৰাইজে এইখন কি জেগা বুলি কয় হা বামুণ পুখুৰী এতিয়া মানে এই বামুণ পুখুৰীত আমি এখন গাড়ী ইয়াত খালী কৰিম এতিয়া ইয়াত ৰাইজক সাহায্য দিম বামুণ পুখুৰী তাৰপাছত আৰু যিখন গাড়ী এতিয়া ক'ত যায় এখন নেপালী খুটি যোৱা কথা আছে নেপালী খুটি কোনফালে আছে এইফালে নেপালী খুটি মানে এইটো চাইডত যাব লাগিব আৰু আমাৰ বৰহোলা বেকাজানবাসী ৰাইজে আহিছে আপোনালোকৰ ইয়ালৈ 180 কিলোমিটাৰ অতিক্ৰম কৰি আপোনাৰ হ'ব ওচৰলৈ আহিছোঁ ভালে থাকক সকলো দেই কোনেও হাই হুলস্থুল নকৰিব ঈশ্বৰৰ আশীৰ্বাদ কৰক আপোনালোকক ঈশ্বৰে আশীৰ্বাদ কৰক দেই মাত্ৰ আপোনালোকৰ আমাক আশীৰ্বাদহে লাগে আশীৰ্বাদ লাগে হেৰি কৰা এইফালে এজনে সেই মহিলাক দি যোৱা এজনে পুৰুষক দি যোৱা সঁচাকৈ মানে মানুহখিনি ইমান কষ্টত আছে দেখি আপোনালোকে যদি নিজে আহে নহয় তেতিয়া বুজি পাব কিমান কষ্টত আছে মানে বহুত দুখ লাগিছে মানুহখিনি দেখি মানে বহুত দুখ লাগিছে ইয়াত মানে চাওক মই বাৰে বাৰে দেখাই আছোঁ এই ঘৰটো দেখিছে যে যিমান ওপৰলৈকে চিনটো আছে মানে সিমান ওপৰলৈকে ইয়াত পানী আহিছে তাৰ আগত তাৰমানে ইয়াতকৈ অধিক এতিয়া গাড়ী মানে গোটেই জাম হৈ আছে সেইটো এইটো ইয়াত এইটো মাত্ৰ তাত নলগাব দেই পানীটো নাই পৰাব এইটো পানী লৈ যাওক পানী পালে এই মাল অনা মানে বলেৰো এখন দুখন এখন আছে সেই হালধীয়া যিখন হেৰি মাৰি থোৱা আছে সেইখন এখন একদম ইপাৰে আছেগৈ তাৰপৰা লগতে আমাৰ বেকাজানৰ পৰা এখন আৰু এয়া মানুহ আহিছে মানে লগত এয়া বলেৰো আহিছে কাৰ আহিছে আমাৰ বেকাজানৰ পৰা আহিছে চব পাব হুলস্থুল নকৰিব ধুনীয়াকৈ লাইন হৈ দিয়ক
হৈ যাব আপুনি আঁতৰি দিয়ক পুৱাখিনি আঁতৰি দিয়ক পুৱাখিনি আঁতৰি দিয়ক যিসকলে পাইছে তেওঁলোক আঁতৰি দিব। মানে এনেকুৱা দুৰ্ভগীয়া লোকক যদি আমি এসাঁজ যদি খুৱাব পাৰোঁ, আমাৰ মানে সকলোৰে কাৰণে বহুত সেইটো মানে ভাগ্যৰ কথা বুলি ক'ব লাগিব। মানে চৰকাৰলৈ আমি কোনেও বাট চোৱা নাই, আমি অসমবাসী ৰাইজে, গোটেই অসমবাসী ৰাইজে আহি তেওঁলোকক বানাক্ৰান্তসকলক সহায় কৰিছিল। পানী বটল লৈ আৰু মানে লগতে একদম নতুন নতুন কাপোৰ অনা হৈছে। যিসকল মানে বানাক্ৰান্তত ঘৰৰ ভিতৰৰ পৰা কিছুমান কাপোৰ উটি গৈছে বা আনলাত থকা কাপোৰ যিকোনো মানে কাপোৰ কানি সকলোখিনি উটি গৈছে, সেই উটি যোৱাৰ বাবে তেওঁলোকলৈ মানে পিন্ধিবলৈ কিছুমানৰ কাপোৰ নাই বুলি কৈছে। সেইটো কাৰণে আমি একদম নতুন নতুন কাপোৰ লৈ আহিছোঁ তেওঁলোকলৈ। আৰু এয়া চাওক, তেওঁলোকক নিজে বাছি ল'বলৈ দিয়া হৈছে। এইফালে কাপোৰ দি আছে। এই চাইডে মানে কাপোৰ দিয়া হৈছে আৰু এই চাইডে ৰেচন দিয়া হৈছে। বহুত বহুত ধন্যবাদ আপোনালোকক, আপোনালোকে আমাক সহায় কৰিবলৈ আহিলে, তাৰ কাৰণে আপোনালোকক কোটি কোটি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইজন হ'ল আমাৰ গাঁৱৰে কমল পাত্ৰ। এইজনেও মানে বহুত সহায় কৰিছে এই বানাক্ৰান্তসকলৰ বাবে। ভণ্টিৰ নামটো কি? অঞ্জলি কয়া। এতিয়া কাপোৰটো তোমালে হৈছে নাই? এইফালে চোৱা, চাওঁ হ'বগৈ ন? এইবোৰ যে চাইডত যে দেখিছে সৰু সৰু কাৰবিলাক, যিবিলাক কাৰবিলাক আহিছে সেইবিলাক চব আমাৰ মানে গাঁৱৰ পৰা আহিছে। সকলো ডেকা ল'ৰাখিনি আহিছে। আমি 3খন বলেৰোত মাল আনিছোঁ। লগতে তাৰমানে তেওঁলোকে এনেই আহি তেওঁলোকে বহুত সহায় কৰিছে বাবে তাৰমানে তেওঁলোকে চাবলৈ আহিলে আৰু অকণমান সহায়ো কৰিছেহি আমাক। তাত বহুত সহায় কৰিছে তেওঁলোকে। সেই আৰু লগতে এখন দেখাই দিছোঁ আপোনালোকক। এখন বলেৰো দেখিছে চাগে, তাতো আছে মাল। সেইখনত তাৰমানে এইখন বেলেগলৈ যাব। আপোনালোকক আগতে ইয়াত সাহায্য দিছেহি নে? সাহায্য দিছেহি নাই ইয়াত? হা দিছে? ভণ্টিৰ নামটো কি? কি ক'লা? বেবী। বৰ সুন্দৰ নাম। আপোনালোকৰ এইফালে আগত সাহায্য দিছেহি ন? প্ৰথম তাৰমানে একদম প্ৰথম যেতিয়া ইয়াত পানী সোমাইছিলে তেতিয়া চাগে অহা নাই ন? চাগে কি হৈছিলে আমাৰ ইয়াত নকলে আৰু হয় হয়। তাৰমানে গাড়ীও সোমাব নোৱাৰে হয় নাই? প্ৰথম গাড়ী সোমাব নোৱাৰে। হয় হয়। জেচিপি লগাই কিনে চব চফা কৰিলে। এই পথটো মানে একদম জেচিপি লগাই চফা কৰাৰ পিছতহে গাড়ী সোমাইছেহি। আৰু গাড়ী সোমোৱাৰ পিছতহে এওঁলোকে মানে অসমৰ ৰাইজৰ সাহায্যবিলাক এওঁলোকে পাইছে।
নহ'লে হয়তো আজিও এই অঞ্চলত আজিও সোমাবলৈ নাপালেহেঁতেন, গাড়ী মানে সাহাৰ্য নাপালেইহেঁতেন। আপোনালোকে আমাৰ সেই চাইডে দুখন গাড়ীত মানে যিখিনি মাল আনিছে তাত সাহাৰ্য দি আছে, কাপোৰ কানি, আৰু এখন গাড়ী মানে বস্তু বেলেগত দিয়া হ'ব। তাৰপৰা তাত দুখন গাড়ী আৰু ইয়াত এখন বেকাজান ৰাইজৰ সহযোগত ইয়াত এই ৰাইজে ইয়াত সহায় দি আছে। দেখিছে খিৰিকীৰ ওপৰলৈ যিমান দূৰলৈকে চিনা সিমান দূৰলৈকে ইয়াত বানপানী হৈছিলে এই বানা। আৰু সকলোৱে ধুনীয়াকৈ দুটা লাইন হৈ দিয়ক, সকলোৱে পাব সাহাৰ্য। মাত্ৰ আপোনালোকে আশীৰ্বাদ কৰিব দেই। ভণ্টিৰ নামটো কি ক'লা? কোনডোখৰত ঘৰ? 2 নম্বৰ ন? ভণ্টিহঁতৰ নাম কি? তোমাৰ নাম? তোমাৰ? মোৰ নাম লক্ষ্মী কয়া। তোমাৰ আমাৰ একদম বৰহলা বেকাজান, ইয়াৰ পৰা প্ৰায় থেংক ইউ। বামুণপুখুৰীটো পানী চাই বহুতকে আমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ সহায় কৰাৰ কাৰণে। হয় হয়। যোনে ভিডিঅ'কেইটা চাই আছে মানে আৰু যোনে যেনেকৈ সহায় কৰিব পাৰে আমাৰ বাগানত হয় আহিব। আমি বহুত দুখত আছোঁ আৰু তাৰমানে বাইদেউগৰাকীয়ে কৈছে যে